ইমান কইনো কেলে চৰিছ দেউতাৰ গাটো ধুবলৈ নিদিবি নেকি গা ধুই থাকিলে হ'ব নেকি কালি মোক জোল আনিম বুলি কিয় কৈছিলে জু নাই নাই জুলৈ আকৌ কিয় যাব লাগে দেউতাৰ বজাৰ কৰিবলৈ আছে নহয় জুলৈ গলে দেৰি হ'ব ঠিক আছে জুলৈ যাব নিদিয়াতো তেতিয়াহলে মই কলকে নাযাওঁ জুন এইবোৰ কি কৰিছ তইতো এতিয়া সৰু ল'ৰা নহয় কথাবোৰ বুজিব লাগে কি হলে মোকে কোনো খুদিব নুখুদিম মানে আরে কথা নাই বতৰা নাই মুখখন উপৰে থমথমকৈ বহি দিলাইছে কি হৈছে ইয়াক আপুনি শাসন কৰিবলৈ লওক এটা কথা নুশুনে কিবা এটা কলেই ঠেহ লাগে এনেকৈ একো নহয় এইটোতো সিহঁতৰ টাইম পাছ লগাৰে বয়স আৰুনো কিমান দিন ওপৰ ক্লাছ পালে কিন্তু পঢ়াই পৰীক্ষা হেঁচা মাৰি ধৰিব ৰবা তাৰ উফুন ভঙা দৰৱটো মোৰ জনা আছে আরে আরে তো তুমি নেকি ও মই আকৌ ভাবিলো আমাৰ ঘৰতে তো কোৰ বেলুন আহি বহি আছে এইখিনিৰ পৰা তোমাৰ মুখখন একেবাৰে ফুলি থকা বেলুনটোৰ দৰে দেখিছে জানা আরে বাপ ৰে কি মজা মৰমৰে মইনা চিৰিয়াখানাৰে মেলা ও কি মজা মৰমৰে মইনা চিৰিয়াখানাৰে মেলা ও হাতী ঘোঁৰা ভালুকে তোমালে চাই হাঁহিছে আমাৰে পোনাকে পাই ময়ূৰেও নাছিলে সেয়া বাৰু বুজিছানে নাই কি মজা মৰমৰে মইনা চিৰিয়াখানাৰে মেলা ককায়ে শিঙৰাই অসমৰে মানুহ জ্বলাই বাঘে বোলে সাহসেৰে জীৱনৰে বাটা গুৱাই গড় ককায়ে শিঙৰাই অসমৰে মানুহ জ্বলাই বাঘে বোলে সাহসেৰে জীৱনৰে বাটা গুৱাই মৰমৰে মইনা উজলি থাকিব সাতুৰঙি
সপোন দি থাকে চুব কি মজা মৰমৰে মইনা চিৰিয়াখানাৰে মেলা অ কি মজা মৰমৰে মইনা চিৰিয়াখানাৰে মেলা পাই ভাবিছা কি আকাশলে চাই জিৰাফে কয় মোৰে মোমাই আকাশলে বেছি দূৰ নাই মহে বোলে জিৰাফ পাই ভাবিছা কি আকাশলে চাই জিৰাফে কয় মোৰে মোমাই আকাশলে বেছি দূৰ নাই মৰমৰে মইনা আকাশত উৰিব গাঁৱৰে প্ৰজাতি ৰঙেৰে ভৰিব কি মজা মৰমৰে মইনা চিৰিয়াখানাৰে মেলা অ কি মজা মৰমৰে মইনা চিৰিয়াখানাৰে মেলা ৰচোন ৰ কি হ'ল তই এতিয়া পাকঘৰত সোমাই আছা মই ইঞ্জিনিয়াৰ হৈ ঘৰলৈ আহিছো আৰু তই তহঁতৰ ৰিজাল্ট ওলাল নেকি কিয় দিব নালাগিছিল হ'ব পাৰে এতিয়া তই চাই থাক মই কি কৰোঁ হ'ব তই যি কৰ কৰি থাক কিন্তু মাহিদেউ আপুনি চব কাম বাদ দি মোলৈ এটা ডাবল আমলেট বনাওক বৰ ভোক লাগিছে অমলেটটো খুৱাম কিন্তু আগতে তোৰ খবৰটো ক তাৰ খবৰটো সি নিজে কেনেকৈ দিব মহিদেউ হেজাৰ হলে ফেল কৰা খবৰটো নিজে দিবলৈ অলপ হলে লাজ লাগিবই এ হ'ব উস্তাদি মাৰিব নালাগে মাহিদেউ লোৱা আৰু ভাজা শুনিছতো জোন এইবাৰ ইংৰাজীত ৩৫ বুৰঞ্জীত ৩২ পাইছেতো তাইৰ কথাই খুৰে খাওঁতে হৈ গ'ল দেখিলিতো কোনেও পাত্তাই নিদিলে চাওঁ মাহিদেউ কণী মই ভাজিছো মনিৰ কিন্তু দীপলে মৰম আছে দেই ঐ সেইফালে কি চাইছ মোৰ ফালে চা মোৰো কিমান মৰম আছে তোৰ মুখখনত বিচাৰি চাওঁ সেইবোৰ কি হৈছে মানে একো হোৱা নাই দে তাই কিবা ভাঙিব খুজিলেও মই যে বাধা দিম সেইটো কথা তাই ভালদৰে জানে পাবিতো তই ইমান চিন্তা কৰিব নালাগে নহয় আৰু আজি ৰিজাল্ট ওলাইছেহে দুদিনমান ভালকৈ জিৰাই খটাই ল তাৰপিছত কাম বিচাৰিবি হেৰি আমাৰ দীপে কি ঠিক কৰিছে সিটো আগতে ঠিক কৰি থৈছে যে সি ক'তো কাম নকৰে কাম নকৰ যদি ইমানকৈ পঢ়া শুনা কৰাৰ কি লাভ হ'ল লাভ লোকচানৰ হিচাপটো মই কেতিয়াও কৰাই নাই খুৰাদেউ সি ক'লে ইঞ্জিনিয়াৰিং পঢ়িম মই ক'লো ঠিক আছে ব'ল পঢ়োগৈ জানো পাই তোৰ কথা বতৰাবিলাক মই বুজিয়ে নাপাওঁ সেইটোৱেতো মোৰ দুখ খুৰাদেউ মই বুজোৱাত অলপ কেঁচা আচলতে জোনক এৰি থকাৰ ভয়তহে মই ইঞ্জিনিয়াৰিং পঢ়িলোঁ আপুনিতো জানেই মহাদেউহঁতৰ ঘৰখনৰ বাহিৰে মোৰ আপোন বুলিবলৈ আৰু কোনো নাই যোনেই মোৰ বন্ধু দাদা ভাই চব হেৰি নহয় এই নাই নেকি আছে তোলৈ চাহ কৰিছে চাগে আহ। হেৰি নহয় দীপ হা? তই বহ যদি বহ অ। মই অলপ বিবেকাৰ ওচৰৰ পৰা আহোঁ অঁ মণি মণি অ দেউতা চাওঁ এফালা ইয়াক চাহ তাহ অলপ দে মই অলপ আহোঁ তই বহ যাওক তই বোলে কাম বন নকৰাটোৱে ঠিক কৰি লৈছ কিয় মই কাম বন নকৰিলে তই বেয়া পাবি নেকি কাম কৰিম কিন্তু চাকৰি নকৰোঁ মানে মানে আৰু কি স্বাধীন ব্যৱসায় মই মালিক মই বনোৱা কি ভালেই হ'ব নে কি ক মই কি ক'ম আৰে তইতো ক'ব লাগিব আফটাৰ অল লাভ লোকচানৰ হিচাপটো তই ৰাখিব লাগিব সৰ্বনাশ ৭টা বাজিল মোৰ মিস্ত্ৰী দুটা অহাৰ কথা মই যাওঁ দে
এতিয়া আকৌ কি লিখাত লাগিলি দিনটো ঘূৰি ফুৰিছ ভাগৰ লগা নাই মই শুৱেই এই চিঠিখন লিখিলো ৰ চিঠি উৰ্মি মোৰ লগত পঢ়িছিল এতিয়া ইউকেত থাকে এডটো পালো ভাবিলে এখন চিঠি লিখি তাক আচৰিত কৰি দিওঁ অ' হেৰি নহয় আজি মণিয়ে তোক দুবাৰ বিচাৰি আহিছিল ক'ৰবালৈ নিব লাগে চাগে তাই দীপক নকয় কিয় তই কাৰখানা খুলিবি অঁ কিয় কাৰখানা বুলি কোৱাৰ কাৰণে যে আচৰিত হলি ফেক্টৰী বুলি কোৱা হ'লে চাগে কলিহেঁতেন ৱাও ফেক্টৰী মই সেইবোৰ কিয় সুধিবলৈ যাম আৰে তইতো ক'ব লাগিব মই যে কিবা এটা কৰিবলৈ ইমান ঘূৰা ঘূৰি কৰি আছো ইয়াৰ কাৰ কাৰণে বুলি ভাবিছ মানে কি কৰিবি আৰু আজিলৈকে তোৰ বাহিৰে কাৰো কথা ভাবিবলৈ নহ'ল নহয় অসভ্য দেহত কি যে মিঠা ৰস এখোজে দুখোজে পালো তোমাৰ এনেকুৱা দুখনি হাতে এঙা মুৰি লওঁ ৰাগি লগা মনতে সপোনৰে আবাস ৰচকী ৰমলাই কমলা দিছিলে নেখালো নেখাও বাটে চাই তোমালে ঘৰৈয়া দেহত কি যে মিঠা ৰস এখোজে দুখোজে পালো তোমাৰ এনেকুৱা ঢিলা হব বুকু খাওনে থাকিব দুটি চকু ঢিলা ঢিলা হব বুকু খাওনে থাকিব দুটি চকু ঘৰৈয়া দেহত কি যে মিঠা ৰস এখোজে দুখোজে পালো তোমাৰ এনেকুৱা মন তোমাৰ হতে খানি লমে প্ৰেমৰ ৰং ইটো মনে সিটো মনে কি দিয়ে নিয়ে তাৰ কথা পাতে ইটো মনে সিটো মনে কি দিয়ে নিয়ে তাৰ কথা পাতে ঘৰৈয়া দেহত কি যে মিঠা ৰস এখোজে দুখোজে পালো তোমাৰ
তোমাৰেনো কাষ দুখনি হাতে এঙামুৰি লওঁ আগি লগা মনতে সপোনৰে আবাস ৰচকী ৰমলাই কমলা দিছিলে নেখালো নেখাও ভাতে চাই তোমালে হৃদয়া দেহ কি যে মিঠা ৰস এখোজে দুখোজে পালো তোমাৰেনো কাষ কৃষ্ণ দিনবোৰ যে কেনেকৈ পাৰ হৈ যায় দেখিলাতো বিজয়া মোৰতো এতিয়া কামত সোমোৱাৰ দিনটো মনতেই আছে মায়ে ৰাতিপুৱাই গোসাঁই ঘৰত শৰাই এখন দিছিল আৰু মই তাৰে নিৰ্মালী ফুল জেপত সাৰথি হিচাপে লৈ কামত যোগ দিবলৈ গৈছিলোঁ তাৰপিছত কিমান দিন গ'ল সোমবাৰৰ পৰা শনিবাৰ ছেকেণ্ড ছেটাৰডে বন্ধ কৰ্মবিৰতি ইলেকশ্যন ডিউটি একেই ফাইল একেই চকী মেচ নতুন মুখ পুৰণি মুখ কিমান যে অফিচাৰ ৰহমান ছাৰ ভৰালী ছাৰ আৰু এতিয়া ফাইলৰ ঠাইত কম্পিউটাৰ আহিল অফিচৰ গেটত চিকিউৰিটি চেক আৰু তাৰ লগে লগে আহিল মোৰ বিদায় লোৱাৰ সময় আৰু কি হ'ল আচৰিত হৈছে যে বয়সটো হ'ল এতিয়া মোৰ নহয় মোৰ ল'ৰাৰহে কাম কৰা বয়স কিন্তু মই নিজকে এই বুলি সান্তনা দিওঁ জানা যে ধন সম্পত্তি বহুত কিবা কিবি কৰিব নোৱাৰিলো কি হ'ল কিন্তু নিজৰ ল'ৰাকটো উপযুক্তকে গঢ়িলো সি যে ক'তো একো সুবিধাই কৰিব পৰা নাই আহা ভোকতে কলটো পকিব বুলি তোমালোকে কিয় ভাবিছা ইয়াতো আৰম্ভণিহে এতিয়া হতাশ হ'বলৈ কি হৈছে হতাশ হৈছোঁ বুলি মই কেতিয়া ক'ম কিন্তু এটাৰ কামৰ বাবে যদি হাজাৰ হাজাৰ কেণ্ডিডেট ওলায় তেতিয়াহ'লেতো তেতিয়া কি তই জানই দেখোন এইখন দেশত শিক্ষা শেষ হোৱা মানে বেকাৰ শাৰী লম্বা কৰা মোৰ দাদাক জানো নহয় ইলেক্ট্ৰিকেল ডিপ্ল'মা হোল্ডাৰ এতিয়া ডুবাইত থাকে কি নাই তাৰ টকা পইচা ঘৰ এইখন দেশত কাৰো ফিউচাৰ নাই বুজিছ হ'ব হ'ব তোৰ লেকচাৰ তোৰ লগত ৰাখ আগতে নিজৰ ফিউচাৰ বনা দেশৰ ফিউচাৰৰ কথা তই ভাবিব নালাগে ঐ জোনা ক'ত যাওঁ আহ কথা আছে কেনে দেখিছ মানে মানে আৰে মানে আৰু কি এইটো যে এইটো কিনিম বুলি ঠিক কৰিছো কি এই টিঙৰ চালিখন এই টিনৰ চালি নহয় অ' DM ফেব্ৰিকেশ্যন D for deep M for money ক'ব নোৱাৰো তোৰ পাগলামি মানে ইমানখিনি পঢ়া শুনা কৰাৰ পিছত তই লোকৰ ঘৰৰ খিৰিকীৰ গ্ৰিল আৰু টেবুল চকীৰ ফ্ৰেম বনাবি বনাম গুটিৰ পৰাইতো গছ হয় বৰ গছ আজি চব বন্দবস্ত কৰি আহিছো এটা ভাল দিন চাই বাবা বিশ্বকৰ্মা বুলি কামত লাগি যাওঁ নে কি ক অ'কে মই ক'লেতো তই জানো শুনিবি অল দ্য বেষ্ট ইমান মন বেয়া কৰিবলৈ কি হৈছে ভগৱানে যি কৰে ভালৰ কাৰণেতো কৰে তেতিয়াহ'লে তই কাৰোবাক কৈ কিবা এটা ঠিক কৰি দেচোন মই কিন্তু কি জানে মাহীদেউ আজিকালি চাকৰি পাবলৈ অকল ইণ্টাৰভিউ দিলেই নহয় তেতিয়াহ'লে এবাৰ আমাৰ বৰদলৈ বৰ্তাক লগ কৰিবলৈ কওকচোন বৰদলৈ মানে মই বোলো বৰদলৈ হে চক্ৰেশ্বৰ বৰদলৈ জাপ মাৰি উঠিলেই নহয় মন্ত্ৰীয়ে জাপ মাৰিলে নামাৰিব আগতেতো সাবত মাৰি ধৰিছিলে এতিয়া মন্ত্ৰী হল বুলিহে ক'লে বোলে খুৰাদেউ মই বেয়া পাইছো দেই আজি 1.5 বছৰে 1.5 লাখ মানুহক সাক্ষাৎ কৰিলো অথচ আপুনি আহিছে আজি তাৰপিছত কি তাৰ পাছত কি হ'ল কিয়ৰ পিছত কি হ'ল নহয় আপুনি নোযোৱা বাবে যে মন্ত্ৰীৰ ঠেহ লাগিছিল তাৰ পিছত কি হ'ল হয়তো তাৰ পাছত আৰু কি খাব কি কৰিব গোটেইখন উঠপ লাগিল নহয় বোলে খুৰাদেউ কি লাগে কওক বা কি ভাগ্য যেন মহাপ্ৰভুৱে ভক্তক বৰহে দিব খুজিছে ৰ'বহে মই উল্টাই তাক ধমকহে দিলো ধমক দিলে অ কিয় নিদিম হে মোক মণিয়ে কৈছে নহয় তোমাৰ ল'ৰাটোৱে পাছ কৰাৰ পাছত হাঁহ চাকৰি কৰি ঘূৰি ফুৰিছে আৰু তাক মই ধমক নিদিম পিছে সি দুখ স্বীকাৰ কৰিলেহে দুখ
আৰু মন্ত্ৰীৰ কিহৰ মন্ত্ৰীহে মোৰ কাৰণে এতিয়াও কি পিতাও বোলে খুৰাদেউ চিন্তা নকৰিব মই ব্যৱস্থা কৰিছো নহয় তুমি চিন্তা নকৰিবা বিবেকানন্দ তোমাৰ ল'ৰাৰ চাকৰি দায়িত্ব এইবাৰ মই লৈছো মই লৈছো হ'ব তোৰ আৰু কাম নাই চাকৰি দিয়ে চৰকাৰখনে বুঢ়াই চলাইছে নেকি তোৰ এইবোৰ দৰকাৰ নাই নহয় বৰদলৈ বৰ্তা দেশৰ কাৰণে কাম কৰা মানুহ মন্ত্ৰী এম এল এ তেওঁৰ ঘৰলৈ আজা আছে তেওঁ নোৱাৰা কাম একো নাই হ'ব হ'ব যা তোৰ বৰ্তা ছুপাৰমেন নেকি আৰু শুন মোৰ চাকৰিৰ কাৰণে এনেকৈ চবে চিন্তা কৰি থকাটো মই ভাল নাপাওঁ এনেও মই বেলেগ এটা কথাহে চিন্তা কৰি আছো এইবোৰ কথা সি নিজে কৈছেনে বিলাতলৈ যায় কি কৰিবলৈ যায় সি হেনো তাত কাম কৰিব আহা এইবোৰ কি অবান্তৰ কথা বিজয়া আৰে তাৰ কাৰণে কোনোবাই তাত চাকৰি ঠিক কৰি থৈছে নেকি ঠিক কৰি থোৱা নাই কিন্তু সি তালৈ গ'লে কিবা নহয় কিবা এটা কাম পাবই বুলি তালৈ খবৰ আহিছে খবৰ তাৰ লগত একেলগে পঢ়া কোনোবা এজনী ছোৱালী তাতেই থাকে তেওঁৱে হেনো তাক মাতি পঠিয়াইছে মাতি পঠিয়াইছে কিন্তু সি যোৱাৰ খৰচ তাত গৈ থকা মেলা খৰচ এইবোৰ কথা সি চিন্তা কৰা নাই আজিৰ বাদে কালিলৈ মই ৰিটায়াৰ হওঁ ভাবিছিলো সাঁচতীয়া যি অলপ অচৰপ আছে তাৰে তোমাক দিল্লীত এবাৰ ভালকৈ চেক আপ কৰাই আনিম ফুৰাও হ'ব পাকঘৰ গোসাঁইঘৰ কৰিয়েতো জীৱনটো শেষ কৰিলা কিন্তু এতিয়া হঠাতে একো নহয় আপুনি তাক বুজাই কওক সি বুজিব ইয়াত বুজিবলৈ কি আছে মই মাত্ৰ এবাৰ ওলাই গ'লে উৰ্মিয়ে কৈছে মই মাত্ৰ গ'লে কিবা নহয় কিবা এটা যোগাৰ হৈ যাব আৰু লগে লগে কামৰ খবৰো কৈ থাকিব পাৰিম এতিয়া মইতো তোক তাকে কৈছিলোঁ মোৰ লগতে লাগি থাক কামৰ খবৰ কৰি থাকিবি তোৰ লগত মানে তোৰ এই কাৰখানাত মই যোগালী কাম কৰিম নেকি নাই নাই মই অন্ততঃ সেইটো কৰিবলৈ নিদিওঁ কিন্তু এটা আচৰিত কথা কি জানো ইয়াত কৰিবলৈ লাজ পোৱা বহুত কাম আমাৰ বহুত মানুহে তাত গৈ কিন্তু কোনো ধৰণৰ আপত্তি নোহোৱাকৈয়ে কৰে তই কি ক'ব খুজিছ মই আৰু কি ক'ম কিন্তু তইতো ক'লি কিবা এটা নহয় কিবা এটা যোগাৰ হ'বই শুনিছোঁ তাৰ হোটেলৰ ৱেটাৰে হেনো দিনটোত প্ৰায় 500 টকা পায় মই আহোঁ কিন্তু তই কথাটো আকৌ এবাৰ ভাব মাহীদহঁত একেবাৰে অকলশৰীয়া হৈ নাযাবনে যাবা নাই নাই মাহীদেউ আপোনালোকে তাৰ কথা একেবাৰে নুশুনিব কিয় আৰে কাম বিচাৰি ইমান দূৰলৈ যোৱাৰ কি দৰকাৰ ইয়াতে খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই হেৰা পাগলীয়ে কি কৈছে মই আৰু কি ক'ম মহাদেউ ক'বতো আপুনিহে মই কি ক'ম জুন্দাক একেবাৰে চিধা চিধিকে কৈ দিব যে তই যাব নোৱাৰ নহয় সি যাওক দে যদি কিবা এটা তাৰ ভাল হয় প্ৰভিডেণ্ট ফাণ্ডৰ টকাখিনি পাম নহয় তাৰে তাৰ যোৰাটো মাৰিব পাৰিম আৰু আমি দুটাহে প্ৰাণী পেঞ্চনৰ টকাৰ চলিব নোৱাৰিম জানো মই বুজি পোৱা নাই তহঁতে কথাটো সহজভাৱে কিয় ল'ব পৰা নাই আৰু লণ্ডনলৈ যোৱাটো আজিকালিতো একো ডাঙৰ কথা নহয় আৰু কিছুমান মানুহেতো মায়েকে 2-4বাৰকৈ অহা যোৱা কৰি থাকে মই আনৰ কথা কোৱা নাই নিজৰ কথা কৈছো মণি মোৰ ভয় হৈছে জানো জুন্দা তই যদি চকুৰ আঁতৰ হৈ মোকো মনৰ পৰা আঁতৰ কৰি পেলাও পাগল নেকি মই তহঁতক পাহৰি যাম আৰে তইতো মোৰ একমাত্ৰ ভৰসা এটা কথা মনত ৰাখিবি মই কিন্তু মা দেউতাক তোৰ হাতত এৰি থৈ গৈছো
আছুতীয়াকৈ থৈ দিয়া মোক হৃদয়ৰে সোণৰ সজাত হিমছে সাজেন মৰমেৰে মোক লৈ যোৱা গানৰ দেশ কি গুণ গুণ গানত ধৌথে মনত প্ৰীতিশৰে মিঠা সুৰত কি চন্দমণি দিছা গুঠি ও প্ৰতি অন্তৰাৰে কোমল বাজত আছুতীয়াকৈ থৈ দিয়া মোক হৃদয়ৰে সোণৰ সজাত ও কাষলে আহা সপোন জাগে আঁতৰি গলে দি থাকে মাৰে ও কাষলে আহা সপোন জাগে আঁতৰি গলে দি থাকে মাৰে কিনো যে ভাবো কিনো যে কৰো দুয়োটা দুই দিশে যায় আতুৰ আতুৰ মুঠৰে গান তুমি চাগে শুনিছাই আছুতীয়াকৈ থৈ দিয়া মোক হৃদয়ৰে সোণৰ সজাত হিমছে সাজেন মৰমেৰে মোক লৈ যোৱা গানৰ দেশত ও ঘুমতি আহে আহে ভাঙে পলক খুলি থৈ ৰাতি ৰয় সাৰে ও ঘুমতি আহে আহে ভাঙে পলক খুলি থৈ ৰাতি ৰয় সাৰে বুকুৰ প্ৰতি উঠান মাত তোমাক ৰাখিছো সঁচাই আতুৰ আতুৰ উঠৰে গান তুমি চাগে শুনিছাই আছুতীয়াকৈ থৈ দিয়া মোক হৃদয়ৰে সোণৰ সজাত হিমছে সাজেন মৰমেৰে মোক লৈ যোৱা গানৰ দেশত ঘৰ সংসাৰ এটা নতুন শ্ৰব্য কেছেট আৰু এখন নতুন ভিডিঅ' ছবি বিমান বৰুৱাৰ সংগীত আৰু ৰাজেশ ভূঞাৰ পৰিচালনা জুবিন গাৰ্গৰ মায়াবী কণ্ঠেৰে সজ্জিত ঘৰ সংসাৰ ভিডিঅ' ছবিত দেখা যাব বহু কেইগৰাকী জনপ্ৰিয় শিল্পীক একেলগে যশস্বী নাট্যকাৰ পৰিচালক মুনীন বৰুৱাৰ কাহিনী চিত্ৰনাট্য সংলাপেৰে এনকে প্ৰডাকশ্যনৰ এক নতুন অভিজাত নিবেদন ঘৰ সংসাৰ ঘৰত বুঢ়ী হবি তই বোলো ঘৰত বুঢ়ী হবি তই পিৰিতি নজহে পিৰিতি নপমে ঐ পিৰিতি নজহে পিৰিতি নপমে ঐ বোলো জাননে ঘৰ সংসাৰ তেনেহ'লে মই আহোঁ দেউতা হা যা যা গৈ পাই খবৰ এটা দিবি ঠিক আছে দীপৰ ফোন আছে নহয় তাক খবৰ এটা দিলে হ'ল যা যা মা তই নিয়মীয়াকৈ দৰৱ পাতিবিলাক খাবি খাব দে এতিয়া ব'ল নহ'লে দেৰি হ'ব মনিকে লগ নাপালোঁ
জানো ক'ত লুকালগে কিহে বিবেকা গোটেইখন দেখোন বাহিৰত কথাটো কি কথা বিশেষ একো নহয় বৰতা আমাৰ জোন লণ্ডনলৈ যায়তো সেইটো কেনেকুৱা ধৰণৰ কথা মই কালি তাক কৈ আহিছো নহয় দুই এদিনতে কিবা এটা কৰিবই হ'ব দিয়ক মই এবাৰ তাতে গৈ বিচাৰ কুচাৰ কৰি চাওঁ সেইটো হয় কিন্তু আমাৰ তাৰপৰা চিঠি এখনকে লৈ যাবি চিঠি লৈতো যাব পাৰি কিন্তু তাততো তাতেই সেইখন চিঠি যে শ্বিলঙতো আচল বৰতা বল ভাইটিয়া বল বল সিটো কৈয়ে গৈছে যে কথাটো আমি সহজভাৱে ল'ব লাগে মানে ধৰি ল যোন লণ্ডনলৈ যোৱাই নাই এই ধৰি ল লামডিং নহলে লংকালৈ গৈছে কিন্তু তহঁতে কথাটো এনেকুৱা কৰিছ যেন সি আমাৰ চবকে একেবাৰে এৰি থৈ গুচিহে গৈছে তইতো তেনেকে কবিয়ে কাৰোবাৰ প্ৰতি মৰম চেনে থাকিলেহে মৰম মোৰ মৰম তই চিনিব নোৱাৰিবি পৰা হলেতো কি হ'ল কথাটো শেষ কৰ থাকক দে এই এটা কথা ক'বলৈ কিয় জানো মোৰ ভয় লাগে বাৰু যাম এতিয়া এনেকৈ নাথাকি মাহিদেউৰ ওচৰৰ পৰা হৈ যা তুমি হ'বলৈ ইয়াতে বহি আছা হা মই তোমাক আগতেও কৈছো ওপৰলৈ নাহিবা চিৰিডাল ভাল নহয় ঘৰটো শেষ কৰিব নোৱাৰিলো ইমানকনো কি ভাবি আছা মই ভাবিছো দিনবোৰ যে ইমান বেগেৰে পাৰ হৈ যায় তাৰ বিদ্যা আৰম্ভ অন্নপ্ৰাশন্ন আদি কথাবোৰে মোৰ বাবে নতুন হৈ আছে অথচ আজি সেই ল'ৰাটোৱে আমাৰ পৰা ইমান দূৰলৈ আঁতৰি গ'ল তুমি কথাটো বেলেগ ধৰণেতো ভাবিব পাৰা মানে তুমি এনেকৈতো ভাবিব পাৰা যে তোমাৰ সেই সৰু ল'ৰাটোৱে আজি এটা বৰ ডাঙৰ কাম কৰিবলৈ বিদেশলৈ গৈছে তাৰ নাম হ'ব যশ হ'ব প্ৰতিপত্তি হ'ব আৰু এদিন যেতিয়া তুমি ক'ৰবালৈ ওলাই যাবা তেতিয়া হয়তো আন মানুহে তোমাক দেখুৱাই ক'ব যে চোৱা সৌৱা বিনয় বৰুৱাৰ মাক কি হ'ল সি যে আমাক এৰি গুচি গ'ল আপোনাৰ কি অকণো বেয়া লগা নাই 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 বেয়া কিয় লাগিব সেইটো আমাৰ ঘৰৰ পৰাহে গৈছে জীৱনৰ পৰাতো আঁতৰি যোৱা নাই সি আমাক পাহৰি নাযায়তো বিজয়া গ্ৰিলখিনি কিন্তু 10 তাৰিখৰ ভিতৰত যেনে তেনে দিবই 10 তাৰিখ কিন্তু মইতো 7 তাৰিখে দিম বুলি কৈছো কিয় 7টো আপোনাৰ কাৰণে লাকি নহয় নেকি নাই সাধাৰণতে আমাৰ ইয়াত কথাৰ মতে কাম নহয়তো নাই নাই আপুনি নিশ্চিন্ত হৈ যাওক আমাৰ ইয়াত 7 তাৰিখ মানে 10 তাৰিখ নহয় হয় নেকি ঠিক আছে বাৰু আহোঁ দিয়ক ভাল আহিছোঁ কাৰ ফোন হেল্ল' জুন কিমান বাৰ কৈছো কিবা কাম থাকিলে মোক ক'ব আৰু এইদৰে যদি চিলিণ্ডাৰ চুচৰাই ফুৰা কথাটো জুন্দাই গম পায় মোক জানো সুখেৰে এৰিব সিটো আপোনালোকক মোৰ হাততহে গতাই থৈ গৈছে
হ'ব এতিয়া মোৰ মুখলৈ চাই হাঁহি থাকিব নালাগে ইয়াতে বহি আৰাম কৰক মহান বা গান্ধীয়ে কিমান কষ্ট কৰি দেশখন চাহাবৰ কবলতা মুক্ত কৰিলে আৰু তহঁত পুৰা এইবোৰ কৰিছে কোনে তহঁত মানে কোনে সিহঁত আমাৰ পিতহঁতৰ নিচিনাবোৰ চোৱাচোন তোমাৰ ল'ৰাটো এতিয়া চাকৰি বিচাৰি বিচাৰি চাহাবৰ শৰণাপন্ন হ'ব লগা হ'ল নহয় হে সি পিছে কৈছে হ'ব বাৰু তাৰ কিবা খা খবৰ পাইছানে হে কি হলো ইমান উধাটো আহিছ যে মহাদেৱ এতিয়া কওক মোক কি দিব মই জুনৰ খবৰ লৈ আহিছো জুনৰ খবৰ বাইদেউ সি ভালদৰে গৈ পালেগৈ এতিয়া কোঠা এটা লৈ আছে সপ্তাহত বোলে $30 দিব লাগে $30 মানে আজিৰ তাৰিখত 1400 মান টকা হ'বগৈ সপ্তাহত 1400 তাৰোপৰি খোৱা বোৱা আছেই মানে ৰবা এতিয়া তুমি তাকে চিন্তা কৰি থাকিব নালাগে তাৰ নিচিনা বহুত ল'ৰাই চাগে তাত তেনেকৈ থাকে আৰু কি ক'লে সি আৰু কি ক'ব 6 দিন হৈছেহে সি কিন্তু তাত বৰ ভাল পাইছে যেন লাগিল আৰু কৈছে আমি বোলে কিবা পাপৰ ফলতহে তাত জন্মগ্ৰহণ নকৰিলো সি বোলে আকৌ ফোন কৰিব হেৰি মহাদেউ আপুনি এটা কাম কৰক এই ফোনটো আপুনি ৰাখি থওক নাই মোক এবাৰ দৰকাৰ নাই নহয় তই কাৰবাৰ কৰিছ ফোন এটা নহ'লে কেনেকৈ চলিব ফোন মই আৰু এটা লৈ ল'ম কিন্তু মহাদেউ তাৰ মাতটো মাজে মাজে শুনি থাকিবলৈ পালে আপোনালোকৰ ভাল নালাগিব জানো মই আহোঁ মাহিদেউ মহাদেউ এতিয়াৰ পৰা এই নাম্বাৰটো আপোনাৰ হ'ল বুলি মই তাক জনাই দিছো সি মোৰ কথা একো সোধা নাই কোনে জোনে সুধিছে নহয় কি সুধিছে কি সুধিব আৰু তই কেনে আছ তাৰ কথা ভাবি ভাবি মন বেয়া কৰিছ নেকি এইবোৰে আৰু কি হ'ল এনেকৈ কি চাইছ তই সঁচা কথা কোৱা নাই মানে মই তই সঁচা কথা কোৱা নাই সি যোৱা আজি এমাহে হ'ল 2-3 বাৰ সি মহাদেৱলৈ ফোন কৰিছিল কিন্তু আজি মই অন্তত জানো হেল্ল' গুড মৰ্নিং মই জোনে কৈছো দেউতাৰ ঘৰত নাই নেকি তই কেনে আছ আমি সদায় মনি বেগেতে ফোনটো দেউতাক দিয়া নাই উফ ৰচোন তই যোৱাৰে পৰা ফোনটো দেউতাক দিয়াচোন সময় হৈ আছে বহুত পইচা লাগে নহয় ফোনটো দে দেউতাক হেল্ল' জোন ফোনটো আপুনি লগত নাৰাখে কিয় দেউতাক মোক আৰু 50,000 মান টকা লাগে লোন হিচাপে লাগে কাম পালে ঘূৰাই দিম চাওঁচোন বাৰু হেৰি মাৰো গাটো বৰ ভাল নহয় প্ৰেছাৰ বাঢ়িছে চাগে দৰৱ পাতি খাই আছে ন ঠিক হৈ যাব মাৰো লগত দুটা কথা পাতিলে হেল্ল' জোন হেল্ল' জোন আৰু মোক মিছা সান্তনা দিবলৈ নহয় তই কথাটো তেনেকৈ নাভাবিবি জানইতো মই কিমান অকলশৰীয়া কিন্তু যাক ভাল পাওঁ তেওঁকতো দুখ দিব নোৱাৰো মনি মাত্ৰ তোক অনুৰোধ কৰিছো সেইবোৰ কথা মহাদেৱহঁতৰ লগত কেতিয়াও নাপাতিবি এইটো বয়সত তেওঁলোকক আমি কোনো কাৰণতে দুখ দিব নোৱাৰো হাতত নথকা বস্তুটো মানুহৰ বাবে সদায় মহামূল্যৱান মোৰ মা দেউতা নাইতো সেই বিশেষকৈ মাহিদেউৰ কথা সদায় মনত ৰাখিবি আহোঁ বুলিলে আহিব নোৱাৰে নহয় আহোঁতে যাওঁতে কিমান খৰচ হয় সেইটো তুমিও জানা এতিয়া আমাৰ সেই নন্দেশ্বৰ শইকীয়া ল'ৰাটোলৈকে চোৱা চাউথ আফ্ৰিকাত কাম কৰে যোৱা 4 বছৰ ঘৰলৈকে আহিব পৰা নাই
আমাৰ ইয়াৰতো এটা বছৰেই হোৱা নাই লোৱা আপুনি আজি এইবোৰ কথা মোক কিয় শুনাই আছে সিও তাৰমানে বহু দিনলৈকে নাহিব নেকি সেই বুলি মই কেতিয়া ক'লো মইতো তাক কৈছোৱেই বোলো যেতিয়াই আহ হাতত যেন সময় লৈ আহ পুতেৰাৰ বিয়াখনো পাতিব লাগিব নহয় জুনৰ বিয়া আৰু কি আমাৰতো বিশেষ চিন্তা কৰিবলৈও নাই ছোৱালীটো তুমি ঠিক কৰিয়ে থৈছা এতিয়া মই ঠিক কৰাহে হ'ল মণিৰ বাহিৰে যে আন কাকোৱে আপুনি বোৱাৰী নকৰে মই কিবা নাজানো নেকি এৰাহে কথাবোৰচোন ভবাৰ দৰে নহ'ল ভাবিছিলোঁ এই কাম বনত সোমালে সংসাৰৰ দায়িত্ব মনিক জাপি দি তুমি মই নিশ্চিন্ত হৈ সময় কটাম কিন্তু দীপৰ দৰে সিও যদি ইয়াতে থাকিলেহেঁতেন জোন তয়ো কিন্তু যা তা দেই ইমান ৰাতি ফোন কৰিছ যে এতিয়া ৰাতি তহঁতৰ তাতহে আমাৰ ইয়াত এতিয়া দিন আমাৰ যে এতিয়া দিন ৰাতিও বেলেগ বেলেগ হ'ল মই পাহৰিছিলোৱেই বাৰু এতিয়া ক কাম বনৰ কিবা হ'লনে নাই বিশেষ একো কৰিব পৰা নাই তোক তাকে কিবা এটা কৰি আছো আৰু ঘৰ মই বৰ্তমান বন্ধু এজনৰ ঘৰতে আছো বন্ধু নে বান্ধৱী ভাল ভাল ল'ৰাটো ভাল বুজিছা বিবেকানন্দ ল'ৰা মানে আপুনি কাৰ কথা কৈছে মানে মই তোমাৰ ইটো ল'ৰাৰ কথা কৈছো মোৰ এইবোৰ কি কৈছে আপুনি আচৰিত হৈছাতো মই দীপৰ কথা কৈছো হে তাক ময়ে কৈছিলো বোলো তোৰ লগৰটো সাত সাগৰ 13 নদী পাৰ হৈ গ'ল তইনো ইয়াত কি কৰিবলৈ থাকিলি সি মোক কি ক'লে জানা এইবোৰ আপুনি কি কথা কৈছে বৰদেউতা দুইটা যদি ইমান দূৰলৈ যাওঁগে ঘৰখন কোনে চাব তাতে মাহীটো গাটো বৰ ভাল নহয় মহাদেউ কেনেকৈ অকলশৰীয়াকৈ এৰি থৈ যোৱাটো জানো উচিত হ'ব সেইটো হয় নিজৰ ল'ৰাটোৱে যেতিয়া সেইবোৰ চিন্তা নকৰিলে নাই নাই সি কিয় চিন্তা কৰিব লাগিছে সিটো জানেই যে সি নাথাকিলে মইতো আছোৱেই আৰু মহাদেউহঁতেতো মোক তাতকৈ কম মৰম নকৰে মইতো নিজকে মহাদেউৰ দ্বিতীয় ল'ৰা বুলিয়ে ভাবো ল'ৰাটোলৈ কিবা এটা মায়া হ'ল হে বুজিছা একেবাৰে গৈ এবাৰ পিতৰ ওচৰ পালোগৈ নহয় বোলো আজি কিন্তু খালী হাতে নাযাওঁ দেই কাম এটা লাগিব আৰু কামটো তই এৰিবি আপুনি বিশ্বাস কৰা বিবেকানন্দ আজি বহুত দিনৰ মূৰত এটা সঁচা কথা কৈছো হে তোক বৰদেউতাই কাম দিলে নাই নাই বৰদেউতাই দিয়া নাই মন্ত্ৰীয়ে দিছে প্ৰায় 60টা ঘৰৰ ফেব্ৰিকেশ্যনৰ কাম কিন্তু তেখেতে ক'লে বৰদেউতা চিঞৰ বাখৰৰ পৰা ৰক্ষা পাবলৈহে বোলে মন্ত্ৰীয়ে মোক কামটো দিছে দুদিনমান ৰোৱা হ'লে তেখেতে কি জানি জুনকো কিবা এটা সুবিধা কৰি দিলেহেঁতেন হ'বচোন দিয়ক মাহীদেউ সিটো এতিয়া কাম বন নকৰাকৈ থকা নাই ৰবিচোন দীপ সি দেখোন আজি কেইবাদিনো মহাৰলৈ ফোন কৰা নাই আগৰবাৰ কৈছিল 2-3 দিনতে ঘৰটো সলাব এটা ডাঙৰ ঘৰলৈ যাব
কি বা হ'ল নাই নাই হ'ব আৰু কিটো এইবাৰ সি এটা ডাঙৰ ঘৰলৈ চিফ্ট কৰিছে হওক দে আগতে সি আমাৰ ঘৰটোলৈ কমখন অশান্তি কৰিছিল নে বোলে ইয়াতকেও ডাঙৰ ঘৰ লাগে আৰু মহাৰে কৈছিল মই তোক এই ঘৰটো সাজি দিছো এতিয়া ইয়াক ধুনীয়া কৰা ডাঙৰ কৰা সেয়া তোৰ কাম কিন্তু সিটো মাহীদেউ আগৰ কথাবিলাক কৈ মন বেয়া কৰি নাথাকিবচোন আৰু সিটো সদায় তাত নাথাকে যেতিয়া আহিব তেতিয়া নতুনকৈ সজাই ল'ব তোমাৰ আগতনো আৰু কি লুকুৱা মহেন্দ্ৰ কামৰ পৰা অৱসৰ ল'লো যদিও দায়িত্ব এতিয়াও শেষ নহ'ল বিজয়ৰ বৰ ইচ্ছা এইবাৰ ইয়াৰ ঘৰখন পাতে বোলে জোনৰ বিয়াৰ কথা কৈছা নেকি মইতো তোমাক সুধু কৰিয়ে আছিলোঁ ক'ৰবাত কিবা কথা বতৰা চলাইছা নেকি কথা বতৰা এওঁ কেতিয়াবা ঠিকেই কৰি থৈছে বুজিছা তেওঁ ঘৰখনৰ দায়িত্ব দিয়ে যদি তোমাৰ মণিকেই দিব মণি মহেন্দ্ৰ তোমাৰ আপত্তি নাইতো আপত্তি তোমাৰ কোনটো কথাতনো আজিলৈকে আপত্তি কৰিছোঁ যে আজি নতুনকৈ কিবা এটা কৰিম কিন্তু জোনে বা কথাটো কেনেকৈ লয় নাই নাই তাক মই কওঁ কিন্তু মণিৰ কথা কোৱা আগতে তোমাৰ মতামতৰ প্ৰয়োজন আছে বুলি ভাবিহে হ'ব দিয়া মোৰ আপত্তি নাই দীপ কিয় ক'ৰবালৈ যাবলৈ ওলাইছ নেকি নাই কাৰখানালৈ যাওঁ কিন্তু মহাদেউ আজি আপুনি আহিল যে কথা আছে বুজিছ হেৰি দীপ ই যোনে জানো তোক বিহুৰ সময়তে আহিম বুলি কোৱা নাছিলে অঁ কৈছিল কিন্তু তাক দুমাহমান সময়লৈ আহিবলৈ কবি মই মহেন্দ্ৰক কথাটো কৈছোঁ বুজিছ ভাবিছোঁ এইবাৰ জোনৰ বিয়াখন পাতিয়েই পেলাওঁ জোনৰ বিয়া অঁ তহঁত তিনিটাতো একেলগেই ডাঙৰ দীঘল হৈছ সিহঁতৰো বৰ মিল ঐ তই তাক কথাটো কবি নে অঁ হেৰি মই বাৰু তাক ক'ম আপোনালোকে মণিক কথাটো কৈছে নেকি ঐ এইটো দায়িত্ব মই মাহিৰ এটা দি আহিছোঁ তেওঁ চাগে ইতিমধ্যে কথাটো কৈছে আই এতিয়া এনেকে থাকিলে হ'ব নেকি মই মহাৰক ক'ব লাগিব নহয় নে জোনক এতিয়া তোৰ ভাল নলগা হ'ল মণি এইবোৰ বাৰু তই কি আৰম্ভ কৰিছ কোৱাচোন মোৰ বোৱাৰী হ'বলৈ মই এতিয়া কি তোক কাকুতি মিনতি কৰিব লাগিব নেকি তোক ইমানকৈ কোৱাৰ পিছতো তই এনেকুৱা কিয় কৰিলি মাহীদেৱে তোক কথা এটা কৈছিল তই সন্মতি দিয়া হ'লেতো হয় চিন্তাতে মানুহজনী গধূলিতে বিচনাত উঠিলেগৈ বিয়াত সন্মতি দিয়া নিদিয়াটো তাৰ কথা অন্ততঃ এতিয়াতো মাহীদেউহঁত শান্তিত থাকক তাৰমানে তই ক'ব খুজিছ যে মই এটা মিছা কথা কৈ মাহীদেউক শান্তিত ৰাখিব লাগিছিল যেনেকৈ তই মহাদেউক শান্তিত ৰাখিছ মণি এই কথাটো শুনি তোৰ মহাদেউৰ ওপৰত পুতৌ হোৱা নাই তই নাজান যে জোনদাই মোক কেতিয়াও ভাল পোৱাই নাছিল মণি এইবোৰ তই কি কৈছ মই কেনেকৈ জানিম মইতো ভাবিছিলো যে তই তাক ভাল পোৱাৰ দৰে সিও তোক ভাল পাই মোৰ শপত খাই তই এই কথা ক'ব পাৰিবি ক'ব পাৰিবিনে যে তই জনা নাছিলি জোনদাৰ পৰা অলপ মৰম বিচাৰি মই অনৰ্থক সময় নষ্ট কৰিছিলো নিজকে তোৰ চকুত পুতৌ পাত্ৰী কৰিছিলো নাই 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 মইতো কেতিয়াও পুতৰ পাত্ৰী বুলি ভবা নাই আৰু ভাবিবও নোৱাৰো তই কাৰোবাৰ পুতৰ পাত্ৰী হোৱাটো মই কেতিয়াও নিবিচাৰো মই ইয়াকো জানো যে জোনে তোক কেতিয়াও ভাল পোৱা নাছিল নহ'লে আজি মই তোক নকলোহেঁতেন যে সেই তাহানিৰ পৰাই মই তোক কেৱল তোকেই ভাল পাই আহিছো মণি দীপ দীপ
তই তই এইবোৰ কি কৈছ? তইতো জান জানো খুৰাদেউ, কিন্তু মই ইয়াকো জানো যে মণি আৰু জোনৰ বিয়া কেতিয়াও নহয়, হ'ব নোৱাৰে। নাই, জ্বৰটো নাই। আচলতে তুমি বেছিকৈ চিন্তা কৰিছা। হয়তো হঠাতে কথাটো শুনি বেচেৰীয়ে থতমত খাই কান্দিয়েই পেলালে। মত দিবহে, তাই ভাৱ ভংগীতে ধৰিব পাৰিছো নহয়। তাই আমাক শহুৰ শাহুৰ বুলি মানি লৈছেই। জোন, এই আমি এইমাত্ৰ তোৰ কথাকে ভাবি আছিলো। হেৰি, এই তোলে বাৰু দীপাই ফোন কৰিছিল নেকি? নাই কৰা। কিয়, কিবা দৰকাৰী কথা আছিল নেকি? অঁ, দৰকাৰীটো হয়েই। হেৰি তইতো বিহুৰ সময়ত এবাৰ আহিবিয়ে। আমি ভাবিছো এবাৰ তোৰ বিয়াখনো হৈ যাওক। মোৰ বিয়া? আচৰিত হৈছতো। তই ওচৰত নাই বুলি আমি মনে মনে বহি থাকিব নোৱাৰো, কিন্তু ছোৱালীৰ নামটো যদি কওঁ। এইবোৰ কি ধেমালি দেউতা? মোৰ বিয়া ঠিক কৰিবলৈ মইতো কাকো কোৱা নাই। এই তই কোৱা নাই কাৰণে আমি আমাৰ কৰ্তব্য নকৰিম নেকি? আমিতো জানো যে তই মণিক ভাল পাওঁ। মণি? আৰু মেড, মই মণি বিয়া কৰাম? কিয়? মণিটো শিক্ষিতা ছোৱালী, আচাৰ ব্যৱহাৰ। আহা, মই সেইবোৰ শুনিব খোজা নাই। মই মুঠতে মণিক বিয়া কৰাব নোৱাৰো। কিন্তু কিয়? ঠিক আছে, মই ভাবিছিলো তোমালোকক কথাটো লাহে ধীৰে ক'ম, কিন্তু যি দেখিছো তোমালোকে মোক লৈ কিছুমান এবছাৰ্ড কথা ভাবিবলৈ লৈছে। শুনা, মই কাকো বিয়া কৰাব নোৱাৰো, কাৰণ তোমাৰ আগতে মোৰ বিয়া হৈ গৈছে। কি? তোৰ বিয়া হৈছে? দুমাহৰ আগতে তোৰ বিয়া হৈ গৈছে, আৰু এইটো কথা আমাক জনাব লাগে বুলি প্ৰয়োজন বোধ কৰা নাই। এই তোৰ মাৰৰ তোৰ বিয়াখনক লৈ কিমান হেঁপাহ, সেই হেঁপাহ হলে তোৰ সকলো শ্ৰদ্ধা নাই। এতিয়া এজনী অসুখীয়া মানুহক মই কি বুলি কওঁ যে আমাৰ ল'ৰাই ঘৰৰ পৰা আঁতৰি যোৱা নাই? আমাকো সি এটা অদৰকাৰী বস্তুৰ দৰে বহুত দূৰলৈ দলিয়াই পঠিয়াইছে। নহয় মানে দেউতা। হ'ব আৰু কোনো কথা কোৱাৰ প্ৰয়োজন নাই। ডাক্তৰ আহি আছে। মহাদেউ ক'ত? মোৰ ল'ৰাৰ দুখৰ শাস্তি তাৰ মাকক নিদিবা প্ৰভু। মোক আৰু অকলশৰীয়া নকৰিবা দয়াময়। মহাদেউ, দীপ, এইবোৰ হঠাতে কি হৈ গ'ল দীপ? মোৰ সবাতোকৈ আপোন মানুহটোৰ মনটো যে মই ইমান দিন চিনিহি নেপালো। তই দীপ, তই আমাক এনেকৈ নিথৰা কৰি আঁতৰি নাযাওঁতো। মহাদেউ আহক, ডাক্তৰ আহিছে।
ডাক্তৰ এতিয়া আৰু হস্পিটেললৈ নিয়াৰ সময় নাই মই ইনজেকশ্যন এটা দিছোঁ আধা ঘণ্টামানৰ পাছত তেওঁৰ চেঞ্জ আহিব লাগে কিন্তু তেওঁৰ মানে মই অনুমানে কৰিছোঁ এটা মাইল্ড ষ্ট্ৰক হৈছে ৰাতিপুৱা হস্পিটেললৈ শ্বিফ্ট কৰিব লাগিব ৰাতিটো অলপ সাৱধানে থাকিব মই আহোঁ বিবেকা মই জানো মহেন্দ্ৰ ডাক্তৰে সঁচা কথাটো ক'বলৈ ভাল পোৱা নাই এইবাৰ হয়তো তেওঁ মোক এৰি থৈ যাব কি মহেন্দ্ৰ মহাদেৱ আপুনি ইমান ভাগি পৰিলে কেনেকৈ হ'ব ডাক্তৰে কি কৈ গ'ল শুনিলে নহয় ৰাতিপুৱাই হস্পিটেল নিব লাগিব এতিয়া শুই থাকক গৈ যাওক শুই থাকি মই কৈছ কি তই এনেকৈ এৰি নহয় হে বিবেকা সি ঠিকেই কৈছে দিয়া তুমি সাৰে থাকিনো কি কৰিবা কিন্তু দেউতাই ঠিকেই কৈছে মহাদেৱ আপুনি শুই থাককগৈ দেউতা তয়ো যাগৈ আমি মাহীদেউৰ লগত থাকিম বলক মহাদেৱ তই মোক ক্ষমা কৰিব পাৰিবিনে কিয় ক্ষমা খুজিবলৈ আপুনি কিবা দুখ কৰিছে নেকি সি যে ইমান তললৈ যাব সেইবোৰ কথা এতিয়া থাকক শুই থাককে ৰাতিপুৱালৈ বহুত কাম আছে এৰা তেওঁক হস্পিটেললৈ নিব লাগিব নহয় তেওঁ নিশ্চয় ভাল হৈ যাব নে কি কওঁ মণি তই এইবোৰ কথা সুধিছো যে সুধিছো মানে কইনাকটো দৰাৰ মাকে জোৰোণ পিন্ধাই অঁ পিছে তেনেহ'লে বৰ ডাঙৰ জেং হ'ল মোৰতো মা নাই ইয়েছ সি এনে বৰ কথাটো চিন্তা কৰিছে আগতে তই ছোৱালী এজনী চাচোন জোৰোণ পিন্ধাবলৈ তোৰ এজনী মাৰ নাই নেকি মাহীদেউ কি তই আকৌ মই সেইটো কাম কৰাটো নিবিচাৰ নেকি মাহীদেউ মাহীদেউ মহাদেউক কোনোমতে শুৱাই থৈ আহিছো এতিয়া তয়ো এইবোৰ আৰম্ভ কৰিলে কেনেকৈ হ'ব কি কৰিম ক নিজৰ মাক হেৰুৱা সময়ত এইবোৰ একো বুজাই নাছিলো কিন্তু আজি মোৰ সঁচাকৈ ভয় লাগিছে মণি তই ভয় কৰিলে কেনেকৈ হ'ব দীপ এতিয়াতো তই আমাৰ সাহস আমাৰ মানে কিয় মহাদেউৰ মোৰ চাহ আনিছো ৰ
বিবেকা ডাক্তৰে কৈছে তেওঁলোকে হেনো 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতহে কিবা এটা খাটাংকৈ ক'ব পাৰিব। আপোনালোক ঘৰলৈকে যাওক মহাদেউ, মিছাতে ইয়াত কষ্টহে পাব। হেৰি নহয়, ইয়াৰ পইচা পাতি মানে মই থাকোঁতে আপুনি সেইবোৰ চিন্তা কিয় কৰিছে? দীপ, মাহিদেউৰ কাৰণে ইমান কোনো আপুনি কৰিবলৈ নিদিবনে? মণি, তই নাযাৱ নেকি? আপোনালোক যাওক, আমি গৈ আছো। তাক কিমান বাৰ কৈছো তই কাম কাজ ক্ষতি কৰিব নালাগে, এতিয়া যি কৰে ডাক্তৰে কৰিব। নাই, কোনে কাৰ কথা শুনে? বোলে কাম কাজটো হৈয়ে আছে, মই নাথাকিলে হস্পিটেললৈ দৌৰা দৌৰি কোনে কৰিব? হয় হে, সি আজি যুগৰ ল'ৰা নহয় নেকি? মানে বুজা নাই, আজিকালিৰ ল'ৰাই বুঢ়া মাক বাপেকক জঞ্জাল বুলি ভাবি লেই চেই কৰে। কিন্তু হেৰি নহয়, পুতেৰলৈ খবৰ এটা দিলানে? কেতিয়া আহিব? আহিব আহিব বৰদেউতা, 2 এদিনতে সি আহিবই। অহাটো ভাল, মাকৰ মন নহয় জানো? ল'ৰাটোক চাবলৈ চাগে ভিতৰি ভিতৰি ইউজ পিচ কৰি আছে। আহো হে বিবেকানন্দ, চিন্তা নকৰিবা, চব ঠিক হৈ যাব। তই সি আহিব বুলি কিয় কলি? মিছা কথা এটা কৈ। মিছা কথা নহয় মহাদেউ, সি আহিবই। কিন্তু মহাদেউ, আপুনি কিন্তু ধৈৰ্য ধৰিব লাগিব। মোক ডক্টৰ চৌধুৰীয়ে ৰাতিপুৱাই মতাই নিছিল। দীপ, খবৰ ভাল নহয় মহাদেউ। কোমা, তাৰ মানে মাহিদেউ আৰু ৰ এতিয়াই সেইবোৰ আৰম্ভ নকৰিবি। তই এবাৰ মহাদেউৰ ওচৰলৈ যা, ঘৰটো অলপ ঠিক কৰি থবি। কাইলৈ জোনহঁত পাবহি। বিজয়া, এই দ্বীপটোৰ কাণ্ড দেখিলা? সিহঁতকো মাতি পঠালে। এতিয়া বিপদটো মোৰহে হ'ল। মানে সিহঁতকনো মই কিটো কম? নতুন ছোৱালীজনীটো চাগে জানে যে সিহঁতৰ বিয়াখনক লৈ আমি সুখী নহয়। এতিয়াতো সিহঁতৰ চকুলৈ চাবলৈকে লাজ নালাগিব জানো? এফালৰ পৰা কিন্তু তুমি বাচি গলা বিজয়া। এতিয়াতো তুমি একো নোকোৱাও নুশুনাও, সিহঁতকো চাগে চিনিবও নোৱাৰিবা। মোক আজি তুমি মোকো চিনিব পাৰিছা জানো বিজয়া? মোক আজি আমিতো ভাবিছিলো মাৰ প্ৰেছাৰ বাঢ়ি মাইল্ড ষ্ট্ৰক হৈছে, কিন্তু তই হস্পিটেলাইজ হোৱা বুলি ক'লিতো। সেয়েহে ক'লে এবাৰ চাই অহাটো ভাল হ'ব। কথাটো ইমান সাধাৰণ নহয় অ'।
পৰহি মাহিদেউ আৰু এটা ষ্ট্ৰক হোৱাৰ পাছত বৰ্তমান তেখেত কোমাত আছে। ঘুমা অঁ তাৰমানে আমাৰ আহিও একো লাভ নহ'ল। উৰ্মি আৰু কি শ্বি ইজ এজ গুড এজ ডেথ। কমালৈ যোৱাৰ পাছত ছাৰ্ভাইভ কৰা কাৰো কথা হ'লে মই শুনা নাই দেই। মণি কি হ'ল তই দেখোন আমাক মাতে দিয়া নাই আৰু দেউতাকো দেখা নাই যে। মহাদেউ ভাত খাই শুইছে। নেযাওঁ নেযাওঁ হে সেইটোৰ মুখ চাবলৈ। পৰুৱা পিপৰা গছকি এতিয়ালৈকে কিমান পাপ কৰিলো তাৰেই হিচাপ পোৱা নাই। জমৰা গলে যোৱাৰ আগতে সেইহালৰ মুখ চাই আৰু এটা পাপ বঢ়াই ল'ম নে? নেযাবাহে বয়কট কৰা। তুমি বহা। আমি সন্ধিয়াতে আহি পালোঁ। তুমি শুই আছিলা কাৰণে তোমাক জগোৱা নহ'ল। আমি এইমাত্ৰ মাকো চাই আহিলোঁ। চালি গৈছে। কেনে দেখিলি? এতিয়া তেওঁক দেখিলে বেমাৰ হোৱা যেন নালাগে। মানে সুখ দুখ হাঁহি কান্দোন এইবোৰ প্ৰকাশ হোৱা নাৰবোৰ বিকল হৈ গ'লতো। ভালেই হ'ল বুইছ। হ'ল বুলি এজনী মানুহে আৰু কিমান কান্দিব। তহঁতে ভাত খাই লৈ যা। মণিয়ে জানো কি ৰান্ধিছে। ভাত মাহীয়েতো আমাক ডিনাৰৰ কথা ক'লে। হেৰা নোকোৱানো কিয়? সি আৰু ক'ব নালাগে। তুমি ক'লা নহয়, মই শুনিলো যেতিয়া মণিক মই ক'ব পাৰিম। তহঁত যা। মোৰ কিন্তু কথাটো একেবাৰে ভাল লগা নাই। নিজৰ ঘৰলৈ আহি সিহঁত অচিনাকি মানুহৰ দৰে থাকিবলগীয়া হৈছে। তাৰ বাবে তই কাক দুখ দিব খুজিছ? মইনো আৰু কাক দোষ দিম? আজি সি যিয়েই নকৰক সেইটো মোৰ একমাত্ৰ বন্ধু। সি যাতে আৰু ভুল নকৰে তাৰ কাৰণে ময়ে চেষ্টা কৰিব লাগিব। বাই বাই। দীপ তই এতিয়াও ইয়াতে আছে যে? তহঁতৰলৈকে ৰৈ আছো। ঘৰত দুৱাৰ খুলি দিবলৈ যে মহাদেউৰ বাহিৰে কোনোৱে নাই। চৰি ভাই অলপ দেৰি হৈ গ'ল। আচলতে এই বহুত দিনৰ মূৰত ইয়ালৈ আহিছেতো কাজেনবোৰে এৰিকে দিব নোখোজে। বাৰু তই যাকে যা। হেৰি মহাদেৱে ক'লে তই বোলে পৰহিলৈ যাবিগৈ। অঁ দিল্লীলৈ যাম। এওঁৰ বোলে দুটামান কাম আছে। এওঁ যাওক, তই দুদিনমান থাকি যা নেকি? মানে মই কি অকলে যাম নেকি? নিয়মতেতো তুমিও থাকিব লাগে। জোন মাহীটোৰ অৱস্থাটো ভাল নহয়। অন্ততঃ সেই সময়ত তই নাথাকিলে কথাটো ভাল নেদেখিব। তই বুজিছতো মই কি ক'ব খুজিছো? মই যাওঁ দে। কি মূৰ্খতাৰ কথা ক'বলৈ আহিছা? মানুহে বেয়া বুলি ক'বৰ কাৰণে এতিয়া মই নিজৰ কাম কাজ ক্ষতি কৰিম নেকি? কিন্তু উৰ্মি আমি আজিহে পাইছোহে। আৰু দীপে কি কৈছে শুনা নাই জানো? মাৰ হয়তো দুয়ে নেওঁতে কিবা এটা হ'বই। কি হ'ব? তুমি ইয়াকো নাজানা যে কমাত যোৱা মানুহ কেতিয়াবা মাহৰ পিছত মাহ একেদৰে থাকে, নমৰেও নাবাচেও, মিছাতে বাকীবোৰকো হাৰাশাস্তি কৰি মাৰে। চোৱা মই তোমাৰ ভালৰ কাৰণে কৈছো। তোমাৰ মাৰ কিবা এটা হ'ব লাগিলে শ্ৰাদ্ধ ত্ৰাদ্ধ এইবোৰতো 10 to 20 days এনে নষ্ট হ'ব। তাৰপিছত তোমাৰ চাকৰিটো যেন থাকিব। আহিলা তোমাৰ মাক দেখিলা, এতিয়া বাৰু ইয়াতকে বেছি তুমি কি কৰিব পাৰিবা?
জোন দেউতা চাওঁ শুনচোন দেউতা ল টিকট এইবোৰ দিল্লীৰ টিকট এতিয়া 9:30 বাজিছে 12:15 তহঁতৰ ফ্লাইট কিন্তু দেউতা নাই এতিয়া আৰু সেই আগৰ বাৰৰ দৰে বিদেশলৈ যাবলৈ টিকট কাটি দিয়া সামৰ্থ্য মোৰ নাই তহঁতলৈ গৈ যা কিন্তু আমিতো কালিলৈহে যাম শুনা এওঁৰ বেমাৰৰ খবৰ মই কাকো নিদিলোহেঁতেন কিন্তু দীপে মই নজনাকৈ তোমালোকক মাতি পঠিয়ালে বৰ ভাল মনৰ ল'ৰাটো ভুল কৰিলে তাৰ হৈ মই ক্ষমা খুজিছো এতিয়া যোৱা টেক্সি বাহিৰত ৰৈ আছে যা যা কিন্তু তুমি আমাৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিছা জোন তই এটা ইঞ্জিনিয়াৰহে গতিকে মোৰ আগত আৰু অভিনয় কৰাৰ চেষ্টা নকৰিবি বিজয়া তোৰ মাৰ কিন্তু তাৰ আগতে এই বিবেকানন্দ বৰুৱাৰ পত্নী তেওঁক শেষ বিদায় দিবলৈ মোক কাৰো সহায়ৰ প্ৰয়োজন নাই তই চিন্তা নকৰিবি শ্ৰাদ্ধ দি মই নিজে কৰিম যদি নোৱাৰো দীপে কৰিব কিন্তু এটা কথা মনত ৰাখিবি তোৰ বা তহঁতৰ দৰে কাৰোবাৰ স্পৰ্শই মই তেওঁৰ শ্ৰাদ্ধ অধিক অপবিত্ৰ হ'বলৈ নিদিওঁ কেতিয়াও নিদিওঁ মহাদেৱ মহাদেৱ মাহিদেউ নাই নাই তই আৰু একো কৰাৰ প্ৰয়োজন নাই বল আমি তাক লৈ আহোঁগৈ বল কিন্তু মহাদেৱ জোনহঁতক জোন কিয় মাহীয়ে তাক বিচাৰিছে নেকি তেওঁলোকত মই কোৱা কথাবোৰ বুজি পায় তেওঁ মোৰ দৰে সিহঁতৰ মনবোৰ চিনিব পাৰিছে বল 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 মণি মণিও মাহীৰলৈ ভাল কাপোৰ এযোৰ উলিয়াই থবিও তেওঁ একেবাৰে যাবগৈ নহয় ভালকৈ সজাই পৰাই দিবি দে মাত্ৰ হীৰৰ সেন্দুৰকণ মই পিন্ধা মহাদেৱ এই নাকান্দিবি মই তেওঁৰ গোটেইবোৰ ইচ্ছাই পূৰণ কৰিম তই এতিয়াও হবি মইতো জানো দীপে বৰ ভাল পায় কিন্তু আগতে তেওঁক লৈ আহোঁগৈ বল আহে
একুৰা জুই দেখিছ নহয়, তোৰ মাহীয়েৰৰ সীতাৰ জুই। একুৰা জুয়ে কেৱল বিজয়াকে মোৰ পৰা কাঢ়ি নিয়া নাই, মই আজি মোৰ ল'ৰাৰ লগতো মোৰ সম্বন্ধ ইয়াতে দাহ কৰিলো। বিবেকানন্দ ককাইদেউ, কেৱল তেজৰ সম্বন্ধক দোহাই দি এটা সম্বন্ধক ধৰি ৰখাৰ কিয় বা প্ৰয়োজন? সেই আপোনালোকক সাক্ষী কৰি মই দীপক এটা অধিকাৰ দিব খুজিছো। মহাদেউ, কেৱল তই, একমাত্ৰ তই মোৰ মুখাগ্নি কৰিবি, কাৰণ তই আমাৰ পুত্ৰ ধৰ্ম পালন কৰিছ। সেই কথা নকলেও বিজয় নিশ্চয় স্বীকাৰ কৰি কৈছে। তই মোক কথা দিবি নেদি?